প্ৰথমতে আপোনালোকক সুধিব বিচাৰিছো জুবিন দাৰ ন্যায়ৰ কথা কি পাহৰি গ'ল নি? শ্যাম কানু, সিদ্ধাৰ্থ, অমৃত প্ৰভা আৰু শেষৰ জ্যোতিক 103 ধাৰা লগাইছিল। তেতিয়াহ'লে কিয় এতিয়ালৈকে দোষীয়ে শাস্তি পোৱা নাই? আজি কিয় জুবিন দাৰ ওপৰত মাত মতা মানুহ নাইকিয়া হৈ গ'ল? মই আকৌ জুবিন দাৰ ওপৰত মাত মাতিলে ভিউজ লোৱা বুলি কয়। আৰে ভাই, জুবিন দাক ভাল পালে লাইক কৰিব, জুবিন দাক ভাল পালে লভ ৰিয়েক্ট দিব, জুবিন দাক ভাল পালে শ্বেয়াৰ কৰিব। কোন কপি ফটো বেছি ভাল লাগিছে, জুবিন দাক ভাল পায় নে পাপনক ভাল পায়, সেইবোৰক আকৌ সুন্দৰ সুন্দৰ কমেণ্ট দিয়ে, শ্বেয়াৰো কৰে। কিন্তু জুবিন দাৰ ওপৰত যদি জাষ্টিজৰ ওপৰত মাত মাতে কোনোবাই, তেহেঁতক আকৌ বেয়া বেয়াকৈ গালিহে দিয়ে। ইয়াকে কয় আকৌ নতুন প্ৰজন্ম। জুবিন দাই আকৌ এই নতুন প্ৰজন্ম বিচৰা নাছিল। কেইদিনমান আগত আকৌ ইনষ্টা, ফেচবুক, ইউটিউব সকলোতে মাত্ৰ জুবিন দাকে দেখা পাওঁ। কিন্তু এতিয়া সময়ত 10-20টা ভিডিঅ' চালেহে তাৰ মাজত এটা জুবিন দাৰ ভিডিঅ' দেখা পাওঁ। কিয় এনেকুৱা হৈছে? তোমালোকে বাৰু ট্ৰেণ্ড ফল'হে কৰিছিলা নি? তোমালোকে কি ভিউজৰ বাবেহে কাম কৰিছিলা নি? ক'বলেতো ঢেৰ মন যায়, কিন্তু ক'ব যে নোৱাৰো।